Hello guys, welcome back to my another video. So guys, আজি ভিডিওটো স্পেশাল হ'বলৈ গৈ আছে কাৰণ এতিয়া মই গৈ আছো তিতাবৰ বুকাহলা টি ষ্টেট। কিয় গৈ আছো? কাৰণ তাত প্ৰথমবাৰৰ বাবে আমাৰ তিতাবৰত পথ উপপথ বুলি সিনেমা এখনৰ শুটিং হৈ আছে। তো মই য'ত মানে মোৰ অভিনয় গুৰু দীপক ৰয় কুমাৰ ছাৰ তেখেতে মোক মাতি পঠিয়ালে। তো এতিয়া যাম। একচুৱেলি মই য'ৰ পৰা এক্টিং অভিনয় শিকিছিলোঁ ছাৰেও তাত এক্টিং কৰিছে। চ' ছাৰে মোক ফোন কৰিলে যে তুমি ক'ত আছা? মই বোলো ছাৰ মই তিতাবৰত আছোঁ, ঘৰত আছোঁ। তেতিয়াহ'লে ছাৰক মানে এতিয়া ছাৰে মাতিছে শ্বুটিঙলৈ। আপোনালোককো যিমান পাৰোঁ দেখাম, যিসকল মানুহে জানে মোৰ অভিনয়ৰ লগত জড়িত হয়। তো আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই যাব। এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে বাৰু মোক? ভাল লাগিছেনে? এতিয়া আমাৰ CFৰ বিদ্যুৎ বুলি কয়, সি আহি আছে, তাৰ লগতে মই যাম। তো ভিডিঅ'টো চাই থাকক। এয়া মই ৰেডি হ'লোঁ, যাবলৈ ওলাইছোঁ আৰু। এয়া ফাইনেলি বিদ্যুৎ আহি পালেহি। সি মোক ঘৰৰ পৰা পিক আপ কৰিলে আৰু আমি দুটা একেলগে গৈ আছোঁ। সিয়েও যিহেতু ষ্টুডেণ্ট হয়, সি হৈছে বেটছ 5ৰ আৰু মই হৈছোঁ CF বেটছ 8ৰ। আমি সকলোবোৰ অভিনয়ৰ লগত অভিনয় ক্ষেত্ৰখনত আমি জড়িত হয়। সেইকাৰণে এয়া অহা যোৱা এইবোৰ চলি থাকে আচলতে। আৰু বিশেষকৈ ভাল লাগিছে চাওকচোন, আজি যোন মানে জেগাত শ্বুটিং হৈছে সেই জেগাটুকুৰা আমাৰ তেনেই আপোন। আমাৰ ঘৰৰ ওচৰতে একেবাৰে মৰিয়নি লিখাবাৰী টি ষ্টেট বুলি কয়। আৰু সকলোফালে সেউজীয়া সেউজীয়া সেউজীয়া, নহয়নে? ইমান যে ধুনীয়া এটা পৰিৱেশ নহয়। আৰু মই কেতিয়াবা কেনেকৈ ভাবোঁ জানেনে? এনেকৈ ভাবোঁ যদি আমি শ্বুটিং কৰি আহি পেলাই আমি ঘৰখন পালোঁহেঁতেন কিমান ভাল আছিলে ন? গুৱাহাটীতো এনেকুৱা হোৱাহেঁতেন, কিন্তু উপায় নাই। এয়া আমি শ্বুটিং স্পট পালোঁহি আৰু এয়া সকলোবোৰ আৰ্টিষ্ট বহি আছে। এয়া ছাৰ, এই চশমা পিন্ধি আছে যে, সেয়াই হৈছে আমাৰ ছাৰ দীপক ৰয় ছাৰ। আৰু জেগাটুকুৰা কিন্তু বিৰাটেই ধুনীয়া জানেনে? বৰ ভাল লাগিলে। মই আজি প্ৰথম গৈছোঁ, মই গমেই পোৱা নাছিলোঁ যে আমাৰ অঞ্চলতে ইমান ধুনীয়া ধুনীয়া জেগা আছে। ছাৰক কৈছোঁ, ছাৰে মানে বিশ্বাসেই কৰা নাই, কি তহঁতি ইয়ালৈ আহিয়ে পোৱা নাই লোকেল হৈও। তো আচৰিত নহয়নে? এয়া টেকনিচিয়ান সময়ে বিশেষ এটা শ্বট হ'ব যিহেতু এতিয়া, সেই শ্বটটোৰ কাৰণে লাগি আছে। কিমান ৰেডি হ'ব লাগে ন এটা শ্বটৰ কাৰণে? গোটেই মানুহখিনি আচলতে বহুতো কষ্ট জড়িত হৈ থাকে সকলোৰে, আৰ্টিষ্টে নহয় কেৱল। আৰু এয়া চাওকচোন জেগাটুকুৰা, মই আপোনালোকক যিমান পাৰোঁ অকণমান দেখাবলৈ চালোঁ। ইমানেই ধুনীয়া, যিহেতু আমি ঘূৰি ফুৰা নাছিলোঁ, ইমান বেছি ৰ'দ, সেইকাৰণে যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিলোঁ অকণমান দেখাবলৈ। আৰু মই আপোনালোকক চিনেমাখনৰ ডাইৰেক্টৰৰ লগত অকণমান চিনাকি নহয় একচুৱেলি। আপোনালোকে ইয়াত দেখিছেনে? এই যে ব্লু কালাৰ টি চাৰ্টটো পিন্ধি আছে, তেখেতে হয় চিনেমাখনৰ ডাইৰেক্টৰ মানস বৰুৱা। আৰু তেখেতৰ লগত আমাক দীপক ছাৰে ধুনীয়াকৈ চিনাকি কৰি দিলে, বহুত ভাল লাগিলে। সকলো ক্ষেত্ৰতেতো ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে ন, সেইকাৰণে মই যিমান পাৰোঁ অলপ চলপ ভিডিঅ' কৰি আনিলোঁ আপোনালোকক দেখাম বুলি। আচলতে বুজি পাওঁ যিসকল শ্বুটিঙৰ লগত বা এক্টিঙৰ ক্ষেত্ৰত মানে এইটো কালচাৰেলি জড়িত হৈ থকা নাই, তেখেতলোকে শ্বুটিং চাব বিচাৰে, শ্বুটিংটো কেনেকৈ হয়। কিন্তু এটা শ্বট হওঁতে কিমান আচলতে পেচেণ্টৰ দৰকাৰ, পেচেঞ্চৰ মানে কিয় কৈছোঁ, ধৈৰ্য বহুত লাগিব এই লাইনটো। কাৰণ এবাৰ ডাইলগ ক'লেই নহ'ব, আপোনাৰ প্ৰত্যেকটো এংগলৰ পৰাই ডাইলগ ক'ব লাগিব। তাৰপিছত মানে বেলেগৰ শ্বট হ'লে নিজে ৰৈ থাকিব লাগিব, আকৌ আপোনাৰ শ্বট হ'লে আপুনি যাব লাগিব, বেলেগ ৰৈ থাকিব, তেনেকুৱা মানে। তো বহুত ধৈৰ্য লাগিব এই লাইনটোত, তেতিয়াহে মানে টিকি থাকিব পাৰিব। আৰু এয়া আমাৰ শ্বুটিঙৰ মাজতে দিলে বুট। এই গেলা গৰমত বুটখিনি কিন্তু খাই ভাল লাগিলে, একদম টেঙা চেঙা দিছে, বঢ়িয়া লাগিলে। কাৰণ কেলৈ চব শ্বুটিং স্পটতে কিছুমান মানে চবতে মানে দিয়া নহয় যে, কিছুমান পাৰ্টিকুলাৰ ষ্টেটত দিয়া থাকে, তো ভাল লাগে। এবাৰ মই শ্বুটিং কৰোঁতে ৰবাব টেঙা দিছিলে, মোৰ এতিয়া মনত আছে। গৰমত মানে টেঙা বস্তু এটা খাই কিমান এটা বেছি ভাল লাগে ন, তো ভাল লাগি যায়। সেইকাৰণে মানে খাবলৈ দি থাকিব লাগে ন মিনিটে, তো ভাল লাগে। আৰু এইখনে হৈছে পোষ্টাৰ, আপোনালোকক দেখাই দিওঁ চিনেমাখনৰ। গাইজ, এই মাত্ৰ মই ঘৰ সোমালোহি। আৰু আজি যিটো গৰম দিছিলে মানে ক'ব নোৱাৰোঁ।
ভাল লাগিলে ছাৰক লগ পালোঁ আৰু সোনকালে মই গুৱাহাটী যাম আৰু গুৱাহাটী গৈ নতুন কাম ষ্টাৰ্ট কৰিম কি কাম কৰোঁ আপোনালোকক সকলোখিনি জনাম খালি মোৰ ব্লগবোৰ কণ্টিনিউৱাছলি আপোনালোকে চাই থাকিব তাৰপিছত মানে তেতিয়াহে মই আপোনালোকক জনাব পাৰিম ন আৰু যি কি নহওক ভিডিঅ'তে ইউটিউবতে হওক বা এক্টিঙৰ ক্ষেত্ৰখনতে হওক মোক সদায় এনেকৈ ছাপোৰ্ট কৰি যাব মই সদায় চেষ্টা কৰিম আপোনালোকৰ কাৰণে মই কাম কৰিব পাৰোঁ আপোনালোকে যাতে মোক মৰম দিয়ে আশীৰ্বাদ দিয়ে সেয়াই আৰু এনেকৈ হৈ যাওঁ আজি লোকেশ্যনটো হৈছিলে মৰিয়নি শিলিখাবাৰী টি ষ্টেট আমি প্ৰথমতে বিচাৰি পোৱা নাছিলোঁ জেগাটো আমি লোকেল হৈও মানে আমাৰ এয়া অৱস্থা ছাৰে তাৰপিছত ফোন কৰি আছে বাৰে বাৰে আৰু ইয়াতে কৈ দিওঁ CAF মানে হৈছে চিনে এক্টৰ ফেক্টৰী ইয়াত বছৰেকত মানে এমহীয়া এটা ৱৰ্কশ্বপ হয় সেই ৱৰ্কশ্বপটোত আপোনালোকক চিনেমেটিক এক্টিং শিকায় লগতে মিউজিক ভিডিঅ'ত কেনেকৈ আমি এক্টিং কৰোঁ সেইবোৰ সকলোখিনি A to Z আপোনালোকক শিকায় আৰু শিকাব কোনে দীপক ৰয় ছাৰ আৰু বিক্ৰম ৰাজখোৱা দাই সুন্দৰ এইটো অনুষ্ঠানটো মানে হাতত লয় সদায় আৰু প্ৰত্যেকবাৰৰ দৰে তেখেতলোকে চেষ্টা কৰি আহিছে আৰু যিখিনি ষ্টুডেণ্ট তেখেতলোকৰ তাৰে ভিতৰত ময়ো এগৰাকী এতিয়ালৈকে চাগে সকলোৱে ভালকৈ ধুনীয়াকৈ অভিনয় ক্ষেত্ৰখনত কাম কৰি আছে ময়ো সোনকালে কৰিম তাৰ কাৰণে আপোনালোকে মোক ভিডিঅ'বোৰ চাব লাগিব তো সেইকাৰণে আপোনালোকৰ যদি কাৰোবাৰ অভিনয়ৰ প্ৰতি ইণ্টাৰেষ্ট আছে এক্টিং শিকিব মন গৈছে কিন্তু আপোনালোকে চান্স বিচাৰি আছে ক'ৰ পৰা পাম কেনেকৈ পাম ক্লু তেতিয়াহ'লে চিনে এক্টৰ ফেক্টৰীত আপোনালোকে নাম ভৰ্তি কৰিব পাৰে এইবাৰ ৱৰ্কশ্বপ অৱশ্যে ডিচেম্বৰ চাগে 20 তাৰিখৰ পৰা হ'ব এমহীয়া হয় তো সকলোখিনি আপোনালোকে ছাৰৰ লগত কণ্টেক্ট কৰি যদি অভিনয় শিকিব মন আছে চিৰিয়েল চিনেমা ৱেব ছিৰিজৰ ক্ষেত্ৰখনত সোমাব মন আছে তেতিয়াহ'লে চিনে এক্টৰ ফেক্টৰীক যোগাযোগ কৰক এই দীপক ৰয় কুমাৰ বুলি ফেচবুকত মাৰিলে আপোনালোকে তেখেতক পাব আৰু কথা পাতি ল'ব গাইজ তেতিয়া এইফালে পাৰ্টি খাবলৈ যায় মেট্ৰিকৰ যিহেতু কালি মেট্ৰিকৰ ৰিজাল্টটো দিছে এতিয়া সেইকাৰণে পূৰা পাৰ্টি ঘৰতে 3জনী ছোৱালী আছিলে আচলতে সেইকাৰণে চবৰে ৰিজাল্ট ভাল হৈছে ন চবৰে 2জনী ষ্টাৰ মাৰ্ক এজনী ডিষ্টিংশ্যন চবৰে ভাল হৈছে আৰু ইয়াতে মই কৈ দিছোঁ মেট্ৰিকৰ যিসকলে পৰীক্ষা দিছে বহুত কংগ্ৰেচুলেশ্যনছ তোমালোকক সকলোকে আৰু যাৰ যাৰ বেয়া হৈছে মন বেয়া নকৰিবা মেট্ৰিকৰ চাৰ্টিফিকেটখন নহয় মেট্ৰিকৰ চাৰ্টিফিকেটখনে একো মানে বৰ এটা বেছি ভেলু নহ'ব আগলৈ কাৰণ ভাল এখন কলেজত এডমিশ্যন লোৱাৰ বাহিৰে একো কামত নাহে তো সেইকাৰণে মন বেয়া কৰি লাভ নাই আৰু যাৰ আৰু চবৰে ভাল হৈছে মই জানো চবেই পাৰ্টি কৰা আৰু এয়া এইফালে এতিয়া ওলাই মেলি পাৰ্টি খাবলৈ মই ঘৰত থাকিম এয়া যাব এতিয়া অনামিকা বাইদেউ এয়া ৰেডি হৈ গ'ল দেখাই দিছোঁ ভালকৈ মই বেক কেমেৰা দি দেখাই দিছোঁ লাইট দিব লাইট ধুনীয়া থৈছোঁ এয়া অনামিকা বাইদেউ ৰেডি হৈ গ'ল এয়া আজি কি খাবিগৈ মাংস মাছ পূৰা খাবি মোলৈ কিবা কিবি লৈ আনিবি মোলৈ কিবা কিবি লৈ আনিবিগৈ দেই মই এতিয়া ঘৰত অকলে বনাই খাম আৰু কি খাওঁ সেয়াই আৰু তো আজি ভিডিঅ'টো চাইছে কেনেকুৱা পালে জনাব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত এতিয়া মই এইবোৰ মেকআপ চেকআপ ৰিমুভ কৰোঁ আৰু যিহে গেলা গৰমো মই এতিয়া গা চা ভালকৈ ধুই লওঁ তো বাই বাই চি ইউ ইন আনাডাৰ ভিডিঅ' বাই বাই